আজি সোণাৰী নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। ৮টা পদত মুঠ 21 জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়ায়। সাধাৰণ সম্পাদক পদত ভাস্কৰ বৰা, সহকাৰী সাধাৰণ সম্পাদক পদত প্ৰীতি নায়ক, ইনডোৰ খেল সম্পাদক পদত খ্ৰীষ্টনন্দ, আউটডোৰ খেল সম্পাদক পদত পৰিস্মিতা দে, সমাজ সেৱা সম্পাদক পদত পুনম গোৱালা, সাহিত্য সম্পাদক পদত নয়নজ্যোতি বৰুৱা, সাংস্কৃতিক সম্পাদক পদত মানসী কোঁৱৰ আৰু আলোচনী সম্পাদক পদত পায়েল দেয়ে জয়লাভ কৰে। মুখ্য নিৰ্বাচনী বিষয়া হিচাপে নিৰ্বাচনখন সুচাৰুৰূপে পৰিচালনা কৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সুভাষ চন্দ্ৰ দে। তেখেতে বিদ্যালয়ৰ প্ৰধান শিক্ষককে প্ৰমুখ্যে কৰি নিৰ্বাচনী কাৰ্যকলাপ সুচাৰুৰূপে পালন কৰাৰ বাবে সমূহ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। প্ৰথমবাৰৰ বাবে এনে অভিজ্ঞতা লাভ কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আনন্দিত হৈ পৰে। নমস্কাৰ। আজি 2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ 11 তাৰিখ। আজিৰ দিনটো আমাৰ বিদ্যালয়ৰ কাৰণে এটি বিশেষ দিন, কাৰণ আজিৰ দিনটোত আমি আমাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিছোঁ। ভোটগ্ৰহণ চলি আছে বৰ্তমান, আৰু পোনপ্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক পদ্ধতিৰে সম্পূৰ্ণভাৱে এই নিৰ্বাচন আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ লগতে এই দেশৰ এজন সুযোগ্য নাগৰিক কৰি তুলিবৰ বাবে যিখিনি তেওঁলোকক বস্তু দিয়া দৰকাৰ শিক্ষক হিচাপে, সেইখিনিৰে পাতনি মেলি আমি পোনপ্ৰথমবাৰৰ বাবে এইবাৰ এনেদৰে নিৰ্বাচন আয়োজিত কৰিছোঁ। চৰকাৰ, গণতন্ত্ৰ বা ৰাজনীতিৰ বিভিন্ন কথাবোৰৰ সৈতে কিতাপৰ জৰিয়তে তেওঁলোকক চিনাকি কৰি দিয়াৰ উপৰিও ব্যৱহাৰিকভাৱে এনেদৰে নিৰ্বাচন অনুষ্ঠিত কৰি যদি তেওঁলোকক সাম্যক জ্ঞান প্ৰদান কৰা হয়, তেতিয়াহ'লে আমি ভাবিছোঁ যে তাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতলৈ সমাজৰ এজন সুযোগ্য ব্যক্তি বা এজন নাগৰিক হয় নিজৰ দায়িত্ব, নিজৰ কৰ্তব্য বা এজন উপযুক্ত প্ৰাৰ্থী কেনেদৰে নিৰ্বাচন কৰা হয় সেই সম্পৰ্কে সাম্যক জ্ঞান এই স্কুলীয়া জীৱনৰ পৰাই লাভ কৰিব। আৰু আজি এই নিৰ্বাচনত আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকলৰ সদলবল যোগদানে সঁচাকেই নিৰ্বাচনৰ পৰিৱেশটো এক উৎসৱমুখৰ কৰি তুলিছে। আৰু মই আশাবাদী এই নিৰ্বাচনৰ জৰিয়তে ভৱিষ্যতেও এই বিদ্যালয়খনে উপযুক্ত প্ৰাৰ্থী কিছুমান লাভ কৰিব আৰু শাৰীৰিক, মানসিক আৰু উৎকৰ্ষ সাধনৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ আমি ৰাজনৈতিকভাৱে বা গণতান্ত্ৰিক দেশ এখনত তেওঁলোকৰ বিভিন্ন অধিকাৰ বা গণতান্ত্ৰিক দেশ এখনৰ নাগৰিক হ'লে তেওঁলোকৰ যিখিনি সুযোগ্যতা থাকিব লাগে সেইখিনিৰ সৈতেও পৰিচয় কৰাই দিবলৈ সক্ষম হ'ম। ধন্যবাদ।